মই কেতিয়াও নকৰে কেতিয়াও নকৰে সেইটো নহয় আমাৰ মহাবিদ্যালয়তে আমি বহু অনুষ্ঠান প্ৰতিষ্ঠান কৰোঁ বহু অনুষ্ঠান প্ৰতিষ্ঠান হয় ল'ৰা ছোৱালী ফূৰ্তি কৰে মইতো গুচি যাওঁ মই অধ্যক্ষ মই ইয়াতে যদি 7 বজালৈকে প্ৰগ্ৰাম দিছিলোঁ মই 7 বজাত প্ৰগ্ৰাম শেষ কৰি ল'ৰা ছোৱালী সকলোকে পঠাইলে মই 8:30 যাওঁ ইয়াৰ পৰা মইতো এৰি দিলে মানে হ'ব মই প্ৰিন্সিপালজন বহি আছে ইয়াতে আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকল আছে প্ৰিন্সিপাল ছাৰ আছে গতিকে তাত ঠাণ্ডা হৈ থাকিব মই যদি গুচি যাওঁ 4 বজাতে প্ৰগ্ৰামটো চলি থাকিলে মই গুচি যদি যাওঁ ঘৰৰ গৃহস্থজনে যদি নাথাকে গৃহস্থ বুলি কৈছো যে মুৰব্বীজনে যদি নাথাকে তাত অসুবিধাৰ সৃষ্টি হ'বই মই কেতিয়াও নকওঁ যে সাংস্কৃতিক অনুষ্ঠান বা এনেধৰণৰ আজিকালি এই অনুষ্ঠানবিলাক কেতিয়াও কলেজৰ পৰিৱেশ বিনষ্ট নকৰে কেতিয়াও কৰিবই নোৱাৰে কাৰণ এইবিলাক একোটা প্ৰতিভা বিকাশৰ অনুষ্ঠানহে ছাত্ৰ এজনক আমি কলেজ উইকত আমাৰ কলেজ উইকত ফাইনেল যিদিনাখন শেষৰ দিনা প্ৰগ্ৰাম আছে সেইদিনাখন আমি ছাত্ৰসকলৰ দ্বাৰা পৰিৱেশন কৰাওঁ গতিকে পৰিৱেশ কৰোঁতে কেতিয়াবা গধূলি অকণ হ'ল 6টা বাজিলে মানে এনেকুৱা ধৰণৰ কথা নহয় যে তাতে সাংঘাতিক এটা অভাৱনীয় পৰিস্থিতি সৃষ্টি হ'ব নহয় কেতিয়াও কাৰণ আমাৰ শিক্ষকসকল থাকে মই থাকোঁ কেতিয়াও নাযাওঁ তেওঁলোকৰ লগত সমানে লগ লাগি থাকোঁ